সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ। আজি ভোগালী বিহু আহিলে যেতিয়া মই কিবা কিবি বনাওঁ বুলি ভাবি নাৰিকল লাড়ু আৰু গুড়ৰ মিঠৈ বনাম বুলি ভাবিছোঁ। এয়া আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। এয়া মই নাৰিকলখিনি এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি থোৱা আছিলে, চাফা কৰি ল'লোঁ আৰু এতিয়া মই নাৰিকলখিনি যেতিয়া মই মিক্সিত দিম, সেইবাবে মানে ইমান ডাঙৰ ডাঙৰকৈ দিলে মিক্সিৰ এই ব্লেডবিলাক বেয়া হৈ যায়। সৰু সৰুকৈ কাটি ল'ম নাৰিকলখিনি, এনেকৈ সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ কাটি ল'লে এইটো কাৰণেই ভাল, মিক্সিত ভালদৰে মিহি হৈ যায় আৰু পিচিবলৈও ভাল হয়। আপোনালোকেতো নিশ্চয় সকলোৱে বনাইছেই বিহুৰ বাবে, ময়ো বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। নাৰিকলখিনি সৰু সৰুকৈ কটা মোৰ হৈ গৈছে। মই এতিয়া এইখিনি মিক্সিত পিচি ল'ম মিহি কৰি, তাৰপিছত লাড়ু বনাম। কিদৰে কেনেকৈ বনাওঁ আৰু কি কি ইয়াত দিওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। নাৰিকল আছিলে ডাঙৰ কাপটোৱে একাপ দিলোঁ আৰু এতিয়া আধা কাপ দি মই এতিয়া মই ভালদৰে মিলাই থ'ম। এইখিনি মোৰ হৈ গৈছে, মই এতিয়া থৈ লৈছোঁ। মই এতিয়া চুজিখিনি ভাজি লওঁ। ভাজাৰ আগতে মই কেৰাহীখনত অকণমান দি পিনি মানে একেবাৰে কম পাৱাৰ দি লৈছোঁ। এতিয়া মই চুজিখিনি অলপমান ভাজি ল'ম। মই লৰাই আছোঁ সেইকাৰণে যাতে চুজিখিনি লাগি নাযায়। যেতিয়ালৈকে চেনিখিনি গলি নাযায় তেতিয়ালৈকে মই দিব লাগিব। অকণমান গেছ ইণ্ডাকশ্যনটো বহাই দিছোঁ, 800ত কৰি দিছোঁ। বেছি বাকলিটো এৰুৱাই যিখিনি মই পিচিলোঁ তাতে অকণমান মিলাই দিছোঁ, অকণমান বাটাৰ দিছোঁ। এতিয়া মই চুজিৰ কাৰণে থৈ দিম আৰু কেইটামান মানে বেলেগকৈ থ'ম। এইখিনি হেৰি কৰিব, এইখিনি অকল নাৰিকলৰ লাড়ু খালীকৈ বনাম, এইখিনি আৰু ভাজিব লাগিব। চুজিখিনি দিম যেতিয়া সেইখিনি কাঢ়ি থ'ব লাগিব। এইখিনি মই চুজিৰ লগত বনাম, সেইবাবে ইয়াত ভাজি থোৱা চুজিখিনি আছে যিহেতু ইয়াৰ লগত মিলাই দিম। এয়া থৈ দিছোঁ আৰু এইখিনি অকল খালী নাৰিকলেৰে বনাম। এইখিনি খালী নাৰিকলে বনাম যিহেতু এইখিনি খোৱা নাই। দুইটা বস্তুৰ সোৱাদটো বেলেগ বেলেগ হ'ব, সেইবাবে মানে এইখিনি অকল খালী নাৰিকলৰ কাৰণে বনাম বাবে অলপ দেৰি ভাজিব লাগিব, যিহেতু চেনিৰ আঠাটো ইয়াত অহা নাই। এইখিনি ভাজি থোৱা চুজি আছিলে, ইয়াৰ আধাখিনি নাৰিকলখিনি গোটেইখিনি দিয়া নাই, নাৰিকলটো কম সেইবাবে। আৰু এইফালে মই এইটো আৰু অলপ ভাজি আছোঁ। লাড়ুটো বনাবৰ বাবে অকণমান আৰু আঠা আঠা হ'ব লাগিব আৰু আঠা ভাৱটো যেতিয়া আহিব, নাৰিকলখিনি একেবাৰে পানীটো শুকাই যেতিয়া চেনিৰ আঠাটো আহি যাব তেতিয়া মজিবলৈ ভাল হয়, জলদি টান হৈ যায়। গৰম হৈ আছে, এয়া মই মিলাই লৈছোঁ চুজি আৰু নাৰিকলখিনি। এতিয়া অকণমান ঠাণ্ডা হ'লে
এইখিনি চুজি লাড়ু হৈ গ'ল আৰু এইখিনি নাৰিকলৰ পৰা বনোৱা লাড়ু। এই দুইবিধ মানে এইবিধ অকণমান নাৰিকলখিনি ভাজিবলৈ 15 মিনিটমান থকাৰ আগতে কাঢ়ি থৈ ভাজি থোৱা চুজিখিনিৰ লগত বনালোঁ আৰু 15 মিনিটৰ পিছত এইখিনি বনালোঁ। মই মোৰ লাড়ুখিনি আপোনালোকৰ আগত বনাই দেখুৱালোঁ। লাড়ুখিনি বনোৱা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব যাতে মোৰ নিয়মীয়া ভিডিঅ'খিনি পাই থাকে।